আজি আমি খাম ৰবাব টেঙা। এই ৰবাব টেঙাটো নানিহঁতৰ গছৰ পৰা আনিছিলোঁ। মানে যেতিয়া ছিঙিছোঁ নহয়, নানিয়ে কৈ আছিল পকিছে বুলি, কিন্তু মামাহঁতে কৈছিল ইমান সৰু হৈ আছে পকিছেনে নাই। কিন্তু এই ধুনীয়া হৈছে, ৰঙা একদম কালাৰটো চানে কি ধুনীয়া। তো এতিয়া বাই বনাব ধনিয়া পাত আৰু কেঁচা জলকীয়া দি নিমখ দি খাম আৰু। কোনে কোনে ভাল পায় ৰবাব টেঙা ভৰ্তা খাই, আৰু এই গৰমততো খাবই লাগে। এইফালে আমি একদম জুতি পুতিকৈ লৈ লৈছোঁ ধনিয়া পাত, নিমখ, কেঁচা জলকীয়া আৰু এইফালে ৰবাব টেঙা। আৰু বাই ৰবাব টেঙা এইফালে এৰাই আছে। কালাৰটো একদম মানে খাই চাইছিলানে কেনেকুৱা? মিঠা আছে, মিঠা মানে পকিছে হয় মা? অলপমান খাইছোঁ না, কেনেকুৱা মিঠা। কাতি মাহত ভালকৈ পকে নেকি? এইটো কাতি মাহলৈকে থকা হয় কেনেকুৱা টেষ্টি হ'লে হয়। এই অহা মাহত আজি অসমীয়া আহিন মাহতে বহুত মজা। নানিহঁতৰ গছৰ ৰবাব টেঙা আগতো খাইছিলোঁ, সেইকেইটা ইমান মজা নাছিলে। এইটো নতুন গছ, সেইটো কাৰণে বহুত টেষ্টি। আকৌ আনিব লাগিব নহ'বা মাহীহঁত আহিলে। এই বহুতকেইটা লাগিছে। এইটো মোক নানিয়ে কৈ আছিলে যে ৰবাব টেঙা খালে খাগৈ, গছত লাগি আছে। পাৰি অনাৰ পিছত মাহীয়ে কৈছে এইটো পকাই নাই। তাৰ মই নাখালোঁ আৰু, সেইটো কাৰণে বখলিয়াই পেলাই লৈ আহি গ'লোঁ। এতিয়া খাই পেলাই গম পাইছোঁ কেনেকুৱা টেষ্টি। আনাওতো বহুত দিন হ'ল। আনাওতো বহুত দিন হ'ল। কেই তাৰিখে আনিছিলোঁ? 11 তাৰিখে আনিছিলোঁ। আজি কেই তাৰিখ? 27 তাৰিখ। আৰু পাৰিছিলোঁ সেই তাৰিখে 9 তাৰিখে। আমি 9 তাৰিখে আহি যোৱা কথা আছিলে নহয় তেতিয়া।